হেল্ল' ৰাইজ নমস্কাৰ। মই আজি এটা বনাব ওলাইছোঁ হেয়াৰ গ্ৰ'থ চিৰাম, যিটো বনাবলৈ একদমেই ইজি। আপোনালোকে ঘৰত থকা বস্তুৰে বনাব পাৰিব। মই এটা এনেকুৱা পেনত মই অকণমান পানী লৈছোঁ, ফিল্টাৰ কৰা পানী ল'ব কিন্তু দেই। পানীখিনি অকণমান 20 ছেকেণ্ডছমান পিছতে মই তাত এড কৰি দিলোঁ নৰসিংহৰ পাত, যিটো কাৰী লিভছ বুলি কোৱা হয়। তাত এড কৰি দিছোঁ মই এয়া মিঠি। অকণমান 5 মিনিট পিছতে যেতিয়া এনেকৈ উতলি উঠাৰ পিছত যেতিয়া পানীটো ট্ৰান্সপাৰেণ্টৰ পৰা যেতিয়া য়েল্ল'ইছ কালাৰ হ'ব, তেতিয়া গম পাব হৈয়ে যাব 5 মিনিটৰ ভিতৰত। তাৰপিছত এইখিনি একদম ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হোৱাৰ পাছত এনেকুৱা এটা স্প্ৰেৰ বটলত ভৰাই ল'ব। আৰু এইটো হৈছিল মোৰ প্লামৰ টনাৰ আছিলে, শেষ হোৱাৰ বাবে মই ইয়াতে ভৰাই থ'লোঁ। আৰু এইটো ফ্ৰিজত ৰাখি সদায় এবাৰ গা ধোৱাৰ আগতে এনেকৈ স্প্ৰে কৰি ল'ব পাৰিব চুলিৰ গুৰিত। একদমেই ইজি বনাবলৈ। আজিলৈ আহিছোঁ, বাই বাই।